So finally यार आज ही दिनটো आহি जितु दिনৰ কাৰণে মই বহুত দিন ধৰি অপেক্ষাত আছিলোঁ ফাইনালি মোৰ আজি ড্ৰোনটো আহি গ'ল বহুত বেছি এক্সাইটেড হৈ আছোঁ ড্ৰোনটো উৰাবৰ কাৰণে কাৰণ মই সদায় বিচাৰিছিলোঁ যে মোৰ ভিডিঅ'ত সদায় ড্ৰোন ইউজ কৰিম ওপৰৰ পৰা শ্বট ল'ম চিনেমেটিক টাইপৰ শ্বট ল'ম বহুত বেছি এক্সাইটেড হৈ আছোঁ ড্ৰোনটো উৰাবৰ কাৰণে চ' বলক ড্ৰোনটো বৰ্তমান উৰাব যাওঁ মোৰো বৰ্তমান আইডিয়া নাই ড্ৰোনটো কেনেকৈ উৰাই দুটামান ভিডিঅ' চাইছোঁ ইউটিউবত বিশেষ আইডিয়া নাই দুজন ফ্ৰেণ্ড আহি আছে তেওঁলোকৰ অলপ নলেজ আছে ড্ৰোন চোন উৰাই তেওঁলোকে মাজে মাজে উৰাই থাকে চ' বলক ড্ৰোনটো উৰাব যাওঁ বৰ্তমান চ' ফাইনেলি ইউনিভাৰ্চিটিৰ ফিল্ড আহি পালোঁ মোৰ ফ্ৰেণ্ডবিলাকো আহি পাইছে জাষ্ট এতিয়া ইয়াতে উৰাম ড্ৰোনটো আমাৰ এয়া তপন বীৰেণ লামা দুটাৰে ইউটিউব চেনেল আছে এটা চ' সিহঁতৰ অলপ এক্সপিৰিয়েঞ্চ আছে ড্ৰোন উৰোৱা চ' ফাৰ্ষ্ট টেষ্টটো মই সিহঁতৰ পৰাই শিকিম ড্ৰোন উৰোৱাটো চ' বৰ্তমান আছোঁ ইউনিভাৰ্চিটি ফিল্ডত কিন্তু প্ৰব্লেমটো হৈছে বহুত ৰ'দ দি আছে যদিও ঠাণ্ডা দিন পৰিছে ঠাণ্ডা দিন যেন বিশেষ ফিল হোৱা নাই বহুত গৰম লাগি আছে ইয়াতে আহি কিনেও ড্ৰোন উৰাৰ কাৰণে মই হেল লৈ আহিছোঁ ড্ৰোন উৰাম ন হেল খাই নাই ফুল এনাৰ্জি আনিম তাত পূৰা ধামাকাৰ শ্বট ল'ম এটা শ্বটবিলাক দেখা আছে বাৰু আগত খাই লৈ তোমালোকে বঢ়িয়া চ' বলক ভিতৰত যাওঁ এতিয়া এইটো আমাৰ লোকেল ইউনিভাৰ্চিটিৰ ফিল্ড হয় চ' ইয়াতে উৰাম ড্ৰোনটো যিহেতু ফাৰ্ষ্ট টাইম উৰাই আছোঁ ইয়াত গছ চছ তেনেকুৱা নাই চ' ইয়াত ঠিক হ'ব ড্ৰোন উৰোৱাটো সেইকাৰণে ইয়াতে আহিছোঁ বেকাৰ হিভি চিভি ড্ৰোন উৰাব বিচৰা নাই আজি চানডেও আছে মানুহো কম চ' বীৰেণে ব্লগ কৰি আছে তাৰো এটা ইউটিউব চেনেল আছে BK আনএক্সপেক্টেড বুলি চাওঁ বেকগ্ৰাউণ্ডত চ' আনবক্সিং কৰি আছোঁ বৰ্তমান ড্ৰোনটোৰ এপিনে আছে ড্ৰোনৰ ৰিম'ট কণ্ট্ৰল এইটো ফাৰ্ষ্ট মেইন আৰু মেইন বস্তুটো হ'ল এপিনে আছে আমাৰ মেইন বস্তু মজা লাগি গৈছে না হাতত লোৱাৰ লগে লগে বেলেগ মজাৰ ফিলটো এইটো এনেকৈ ভৰিবিলাক খুলি দিব লাগিব এনেকৈ ওপৰৰ পৰা আৰু এইটো ভৰি এনেকৈ ওলাই দিব লাগিব আৰু এইটো ভৰি ওলাই দিব লাগিব এনেকৈ তলেদি লাহে কৰি এইটো একদম স্মুথকৈ কৰিব লাগিব ন নহ'লে অলপ প্ৰব্লেম হৈ যায় আৰু এইটো বেটাৰী আছে বেটাৰীটো মানে ক্লিপ কৰি কিনে বেটাৰীটো হয় আৰু এইটো বস্তু আছে এইটো বস্তু এনেকৈ লাহেকৈ দবাই কিনে ওলাই দিয়ক হৈ গ'ল ড্ৰোন ৰেডি আৰু মজাকৈ এনেকুৱা প্লেন একদম বঢ়িয়াকৈ প্লেন জেগাত ৰাখক যেতিয়া বস্তুটো মজাকৈ পাংবিলাক লাগি নাযায় য়েছ হৈ গ'ল এইটো মজাকৈ ক্লিপটো ওলাই কিনে এনেকৈ লগাই দিব লাগিব আৰু এইটো ক্লিপটো এনেকৈ লগাই দিব লাগিব এই দুটাই মেইন আৰু ন এই দুটাই মেইন আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ ফাৰ্ষ্ট টাইম ড্ৰোন শ্বট লৈ আছোঁ নিজৰ ভিডিঅ'ত বহুত দিনৰ পৰা ইচ্ছা আছিল যে মোৰ ভিডিঅ'ত ধৰি লওক ড্ৰোন শ্বট দিম আজি ফাইনেলি ড্ৰোন আহি বহুত ভাল লাগিছে আৰু ড্ৰোনৰ কষ্টৰ বিষয়ে যদি মই কওঁ এইটো মই ডুবাইৰ পৰা লৈছোঁ যদি মই ইণ্ডিয়াত ল'লোঁ হয় এইটো মোৰ 30,000 মান টকা বেছি পৰিল হয় লগভগ 1,80,000 মান পৰিল হয় যিহেতু ফ্লাইমৰ কম্ব হয় এইটো DJI Mavic Pro 2 হয় এইটো ফ্লাইমৰ কম্বত আপোনাৰ যদি আপুনি ইণ্ডিয়াৰ পৰা কিনে 1,80,000 মান পৰে চ' মই ডুবাইৰ পৰা মোৰ ফ্ৰেণ্ড এজনে আনি দিছে চ' মোক সি 1.5 লাখৰ ভিতৰত সি আনি দিছে চ' মোৰ 30,000 টকা ইয়াত এইটো ডুবাইৰ পৰা অনাৰ কাৰণে ছেভিংছ হৈছে আৰু সঁচা কথা ক'ব লাগিলে আমাৰ গুৱাহাটীততো বহুত প্ৰব্লেম ড্ৰোন চনৰ কাৰণে এটাই ৰিটেইলাৰ আছে ইয়াত ফেঞ্চি বজাৰত আছে বিশেষ আৰু তেনেকুৱা ৰিটেইলাৰো নাই আমাৰ অসমত কিনিব লাগিলে ড্ৰোন চ' কিনিব লাগিলে আপুনি অসমৰ বাহিৰতে কিনিব লাগিব নৰ্মেলি ড্ৰোন চন কিনিব লাগিলে চ' দিল্লী হওক বেংগলোৰত হয় সেইবিলাকতো ইজিলি গেটেবল হৈ যায় কিন্তু আমাৰ অসমত ইজিলি গেটেবল নহয় এইবিলাক চ' কি হ'ল তাৰ পৰাও যদি কিনে আপোনাৰ 1,80,000 টকাৰ ওচৰা ওচৰি পৰি যাব আপোনালোকে যদি ধৰি লওক দিল্লী বা বেংগলোৰৰ পৰা কিনে 1,80,000 পৰিব কিন্তু ডুবাইৰ পৰা যদি কিনে আপোনালোকে কোনোবা চিনাকি আছে তেনেকুৱা বা গৈ আছে তেনেহ'লে আপুনি 30,000 মান টকা ডিছকাউণ্টত পাই যাব চ' যিহেতু মোৰ ফ্ৰেণ্ড এজন আছিল তাত ডুবাইত চ' তেখেতে এইটো লৈ আহিছে এইবাৰ আহোঁতে চ' ফাইনেলি ড্ৰোনটো টেক অফ কৰি আছে এতিয়া
চ' ফাইনেলি আমাৰ ড্ৰোন উৰোৱা হৈ গ'ল বহুত ভাল লাগিল ড্ৰোন উৰাই কিনে ফাৰ্ষ্ট টাইম ড্ৰোন উৰাইছোঁ আমি শ্বটবিলাক ধৰি লওক দেখাই আছোঁ আপোনালোকক কেনেকুৱা শ্বট লৈছোঁ আজি ফাৰ্ষ্ট টাইম ড্ৰোন উৰাইছোঁ কাৰণে বহুত হয়তো তেনেকুৱা মানে মাইণ্ড ব্লয়িং হয়তো শ্বট হোৱা নাই নেক্সট টাইমৰ পৰা দেখা পাব একদম প্ৰ' টাইপৰ শ্বট দেখা পাব যিহেতু মোৰ ড্ৰোনটোৱে হ'ল প্ৰ' আৰু নেক্সট টাইমৰ পৰা দেখাম থাচু ব্লগ আহিব ৰিচেণ্টলি আহি আছে আমাৰ মেঘালয়ত থাকিম কেইদিনমানৰ কাৰণে মেঘালয়ত গৈ আছোঁ তাত থাকিম 5-6 দিনমান মেঘালয়ৰ পৰা আৰু এটা ট্ৰিপ আছে মোৰ কেদাৰগন্থা ট্ৰিপ আছে কেদাৰনাথ নহয় এইটো কেদাৰগন্থা হয় উইণ্টাৰ ট্ৰেক কৰিম দেখা পাব নেক্সট ব্লগত এইবিলাক আপকামিং ব্লগত আহি আছে চ' আজিলৈ ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই